আছে দেই এটা পাগল গাড়ী যে গণ্ডগোল লগা আছে পাগল বুঝে তোমালোকে গোটেই বাইক কৰি দিয়া গোটেই বাইক কৰি দিয়া পাগল গৰম পানী হয় Hello guys, YouTube channel আৰু মই স্কুলত আৰু বাৰ্ষিক ক্ৰিয়া আমাৰ মানে বিদ্যালয়ৰ বাৰ্ষিক ক্ৰিয়া চালক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰিয়া বছৰৰ বিদ্যালয় 13-16-17 ডিচেম্বৰ 2022 চনৰ আৰু আমাৰ আজি আমাৰ ভেকচিন প্ৰতিযোগিতা আছে আৰু আপোনালোকক দেখাম আগত যিখিনি হ'ল আপোনালোকক দেখা আছোঁ ভিডিঅ'টো চালক আমাৰ কইনাই সজাই আছে আৰু এজনী কইনা ধুনীয়া কইনা আৰু বাহিৰ দিয়া চালক ধুনীয়া চালক পুৰা মানে ধুনীয়াকৈ একদম পুৰা আৰম্ভ হোৱাই নাই এতিয়া বৰ্তমান পুৰা সাজি কাচি ধুনীয়াকৈ একদম মানে চব মানে একদম মিলা একদম চালক এইবিলাক গোটেই দেখিছে এইবিলাক চব ৰেডি হৈ আছে বৰ্তমান আৰু এইফালে গোটেইখন আৰু আগত আছে আগত এই জয়মতী এজনী ৰ'ব জুন কৰি দিওঁ চালক আৰু এইবিলাক কইনা কৃষ্ণ ৰাধা চাধা চব লগতে আছে আৰু আমাৰ মানে এই আজি ভেকচিন প্ৰতিযোগিতা মানে ধুনীয়া হ'ব সাংঘাতিক মানে এই চালক এই হেমলেটটো দিছে নে হেমলেট ধুনীয়া ডিছকাছ কৰি আছে তেওঁলোকে আজি মানে কি হ'ব আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক স্ক্ৰীনৰ কাৰণে A few moments later. চাওক জুই কেলে মানে আজি চাব ভেকচিনৰ এয়া জয়মতী পুৰা জয়মতী এয়া চালক দাদা এইবিলাক অকণমান চাওক আপুনি কি লৈছে কৃষকৰ বিষয়ে কিবা ক'ব নি আপুনি মানে কি অভিনয়টো কি কৰিব অভিনয়টো মই কৃষকে কৰিম ডাঙৰীয়া ডাঙৰীয়া না তেওঁ বোলে ডাঙৰীয়া দেখিব এইজন মেইন এইজন চাওক সুন্দৰ মানে তেওঁ ভাইটি ৰ'বা তুমি কি লৈছা কৈ দিয়া ভিকাই মোৰ পইচা নাই কিন্তু হ'ব তোমাক মই দিম তেওঁৰ মাজতে এজন তেয়া চা লৈ তেওঁ সুন্দৰ এক প্ৰদৰ্শন আৰু ৰ'ব এইফালে হৈ আছে আৰু এইফালে চাওক এইফালে আমাৰ মানে মাষ্টৰ আৰু মাষ্টৰনী লৈছে আৰু কৃষ্ণ এজন আৰু আমাৰ এই মাষ্টৰ মানে এজন আমাৰ লগৰ তেওঁ অংক কৰি আছে এয়া চালক এই অংক সুন্দৰ প্ৰদৰ্শন এই অংক কৰিব দিছে তেওঁলোকক এয়া অংক মাষ্টৰ এয়া আমাৰ ধিতিমান হয় আমাৰ লগৰে হয় তেওঁ এয়া চালক এজন সুন্দৰ ভাইটি হয় তেওঁ আমাৰ স্কুলৰে হয় এজন ষাঠি ডিগ্ৰী কৌণিক দূৰত্ব থকাৰ পৰা প্ৰতি 1 ডিগ্ৰী দূৰত্ব এডাল লাঘিমাহ ধৰি পাই দাদা কি 360ডাল লাঘিমাহ পৃথিৱীৰ পৰিৱেশত কল্পনা কৰা হৈছে এতিয়া সময়ত 0 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীলৈকে গাখীৰটো তুমি ভাল নে বেয়া কৰি চেক কৰি লাঘিমাহ ভ্ৰমণৰ দুভাগ কৰি প্ৰাথমিক লাঘিমাহ পাই ধৰি পূবলৈ পূব লাঘিমাহ হিচাপে গণ্য কৰা হয় আনফালে প্ৰাথমিক লাঘিমাহৰ পৰা বাইদেউ
বিজ্ঞান শাখা বাইদেউ ইয়াত বিজ্ঞান বাইদেউ আপোনাৰ নামটো কৈ দিয়ক নামটো মানে তেওঁলোকে কি এওঁলোকক কেনে আঁঠুৱা থৈছে চুলি কাটিছে বেয়াকে অঁ চুলি কটাৰ কাৰণে অঁ আৰু এই চালত মানে আমাৰ স্কুলৰ ভণ্টি হয় পৰি তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো পৰি ভণ্টি দিছে ভণ্টিজনী মানে গাখীৰ হয় নেপালী গাখীৰ তেওঁ নেপালী গাখীৰ মানে তেওঁ ঠিকাদাৰ হয় চবকে গাখীৰ দিয়ে যে তেওঁ ভাইটি এজনে মানে সেই গাখীৰ পৰা মানে নেপালী বাইদেউৰ পৰা লৈছিলে গাখীৰটো কেনেকুৱা পাইছা তুমি ইয়াতে মই বৰ্তমান খোৱা নাই কিন্তু আমাৰ ঘৰত পাইছোঁ এপোৱাৰ গাখীৰ 10 টকা ইয়াত লৈছে 20 টকা 20 টকা অঁ আমাৰ বিয়া মাতিছে যাম বিয়া মেইন কি কয় বিয়া মেইন চকৰিটো খাই লওঁ আমাৰ নেকি আৰু তুমি মানে গাখীৰটো মানে পনীয়া পাইছা নি তোমাৰ ঘৰতকৈ নাখাওঁ বাইদেউ কৈছে মানে গাখীৰটো খাবলৈ আগ দিছে কৰিলে আহিছিলে সেইদিনা তুমি বিয়াৰ কাৰণে সন্মতি হৈছিলে নেকি সেইদিনা ল'ৰাটো আহিছিলে সেইদিনা তুমি মানে তোমাৰ সিদ্ধান্ত লৈছা তাৰমানে তুমি ল'ৰা নোচোৱাকৈ সিদ্ধান্ত লোৱা নাই ল'ৰাটো প্ৰথম দিনা আহোঁতে তুমি বিয়াৰ ডিচিশ্যন লৈছিলা নেকি নাই দুদিনমান তুমি ল'ৰাটোৰ লগত আলাপ আলোচনা কৰা প্ৰথম দিনা আহোঁতে কি হয় মানে ছাৰে মানে সকলোকে কইনাখিনি মানে কেনেকৈ দৰাটো মানে চিনাকি হ'ল আৰু কি কয় সকলো সুধি আছে চাই থাকক আৰু কইনা কোনজনী আছে চিনাকি হৈ যায় চিনাকি হ'লে তোমাক প্ৰথমতে ল'ৰাটোৱে ক'লে তোমাক ভাল পাওঁ বুলি তুমি ক'লা ল'ৰাটোৱে ক'লে ন ল'ৰাটোৱে কোৱাৰ পিছত তুমি লগে লগে ৰিপ্লাই দিছিলা নেকি এনচাৰ দিছিলা ঘৰত আহি তুমি কথাই ক'লা ঘৰত ল'ৰাটো চাইছিলা নেকি তোমালোকৰ ঘৰৰ মানে ল'ৰাটো চাইছিলা নাই ল'ৰাটো তোমালোকৰ ঘৰ মানে চইচ কৰিছিল ন তুমি ঘৰৰ মানুহ মানে যেতিয়া খুব সুন্দৰ হৈছে তোমালোকৰ সম্পৰ্কটো খুব সুন্দৰ হৈছে ঘৰৰ মানুহ দুয়োখন ঘৰৰ মিলা মিছাৰ মাজেৰে সম্পৰ্কটো প্ৰতিষ্ঠা হৈছে আৰু তোমালোকৰ ভৱিষ্যত এই বৈবাহিক জীৱনটো সুখৰ হয় বুলি মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰৰ লাচিত বৰফুকন আমাৰ লাচিত বৰফুকনৰ হেংদাংখন ওপৰলৈ আছিলে আৰু যে আজি লাচিতৰ হেংদাংখন যে মাটি পালে আছে আজি লাচিতৰ হেংদাংখন তলমুৱা হৈ আছে আৰু কেইজন যুদ্ধ কৰি হেংদাং তললৈ গুচি গৈছে ন তাৰমানে আমাৰ লাচিতৰ হেংদাং তললৈ যাওঁতে আমাৰ 10,000 সৈন্য মাৰি তুমি আৰু কিমান মাৰিম পাগল লাগিছে গণ্ডগোল লগা আছে পাগলটো যে তোমালোকে বাই কৰি দিয়া পাগল